ইতিহাসৰ জ্বলন্ত পৃষ্ঠাবোৰ এয়া কবি আব্দুল ৰছিদৰ কবিতা পাঠ কৰিব লৈছো মই ৰাতুল দাসে। ইতিহাসৰ জ্বলন্ত পৃষ্ঠাবোৰ অগ্নিশিখাৰ নিচিনাকৈ অভিশপ্ত দিনবোৰ একোটা জ্বলন্ত পৃষ্ঠা হৈ ডাও ডাওকৈ জ্বলি আছে। অভিশপ্ত দিনবোৰ একোটা জ্বলন্ত পৃষ্ঠা হৈ ডাও ডাওকৈ জ্বলি আছে। সন্ত্ৰাসৰ সন্ত্ৰাসী মানৱৰ অমানৱীয় কাণ্ড, অন্ধভক্তৰ ভণ্ডামী, বিশ্বাসঘাতকৰ বিশ্বাসঘাতকতা, স্বাৰ্থপৰৰ স্বাৰ্থপৰতা আৰু বহুতো 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 একোটা কু অধ্যায়বোৰ লৈ সৃষ্টি হয় ইতিহাসৰ জ্বলন্ত গ্ৰন্থ। কু অধ্যায়ৰ প্ৰতিটো পৃষ্ঠা মেলিলে দেখিবলৈ পাওঁ যুদ্ধ বাৰুদৰে ৰাঙলী হোৱা অসহায় দেশৰ কৰুণ প্ৰতিচ্ছবি। কু অধ্যায়ৰ প্ৰতিটো পৃষ্ঠা মেলিলে দেখিবলৈ পাওঁ যুদ্ধ বাৰুদৰে ৰাঙলী হোৱা অসহায় দেশৰ কৰুণ প্ৰতিচ্ছবি। কু অধ্যায়ৰ প্ৰতিটো পাত মেলিলে ব্যথিত কৰে মোক অসহায় মাতৃৰ কৰুণ বিননি, মাতৃহাৰা কেঁচুৱাৰ আৰ্তনাদৰ দৃশ্য, যুদ্ধক্ষেত্ৰত কৰুণভাৱে শ্বহীদ হোৱা সেই বীৰ জোৱানসকলৰ বৰ্ণনাই গাৰ নোম শিয়ৰি উঠা এক জ্বলন্ত ইতিহাস লিপিবদ্ধ হয় ইতিহাসৰ জ্বলন্ত গ্ৰন্থ। যুদ্ধক্ষেত্ৰত কৰুণভাৱে শ্বহীদ হোৱা সেই বীৰ জোৱানসকলৰ বৰ্ণনাই গাৰ নোম শিয়ৰি উঠা এক জ্বলন্ত ইতিহাস লিপিবদ্ধ হয় ইতিহাসৰ জ্বলন্ত গ্ৰন্থ। লিপিবদ্ধ হয় ইতিহাসৰ জ্বলন্ত গ্ৰন্থ গ্ৰন্থ। ধন্যবাদ।